ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা, ঘৰতে আছা। গতিকে ইয়াৰ আগত মই এটা ভিডিঅ' দিছিলোঁ, তাত মই আলোচনা কৰিছিলোঁ পৰিসীমা আৰু কালিৰ বিষয়ে। গতিকে আজি আকৌ এটা নতুনকৈ ভিডিঅ' মই লৈ আহিছোঁ তোমালোকৰ কাৰণে, যাতে তোমালোকে ঘৰতে বহি কিছু হ'লেও শিকিব পাৰিবা। আজি আমি আলোচনা কৰিব ওলাইছোঁ পঞ্চম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় উৎপাদক আৰু গুণিতকৰ বিষয়ে, পৃষ্ঠা নম্বৰ 47। আৰু মই তোমালোকক এটা কথাই কওঁ যে পাঠটো যেতিয়া আমি আলোচনা কৰি যাম তাৰ লগতে তোমালোকে এখন খাতা বা বহি লগতে কিতাপখন আৰু এটা কলম লৈ ল'বা, যাতে তোমালোকে এই বৰ্ডত যিখিনি দিয়া আছে সেইখিনি লিখি লৈ ল'ব পাৰা। ঠিক আছে? তো আজি মই আলোচনা কৰিব গৈছোঁ উৎপাদক আৰু গুণিতকৰ বিষয়ে। তো প্ৰথমতে আমি জানিব লাগিব যে উৎপাদক কি বা উৎপাদক কাক বোলে। উৎপাদক কাক বোলে ইয়াৰ বিষয়ে আমি জানিবৰ কাৰণে উৎপাদক হৈছে কোনো এটা সংখ্যাক আমি যি দুটা সংখ্যাৰে বা যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ তাকেই উৎপাদক বুলি কোৱা হয়। মই মোবাইলৰ স্ক্ৰীনত মই দি দিম তোমালোকে লিখি ল'ব পাৰিবা। কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ সেই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। যেনে আমি এটা সংখ্যা লৈছোঁ, এই 12 সংখ্যাটো লৈছোঁ। চাবা তোমালোকে 12 সংখ্যাটো আমি কি কি হিচাপে পূৰণ কৰিব পাৰোঁ। প্ৰথমতে 1 ৰে চালোঁ, 1 পূৰণ 12। গতিকে 1 পূৰণ 12 সমান 12, বা আমি 2 ৰে চালোঁ, 2 পূৰণ 6 সমান 12, 3 পূৰণ 4 সমান 12। এনেকৈ আমি এই দুটা সংখ্যাৰ যে পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিলোঁ, ইয়াকে এই সংখ্যা দুটাক 1 আৰু 12ক আমি এই 12টোৰ উৎপাদক বুলি কওঁ। ঠিক তেনেকৈ 2 আৰু 6 ৰে পূৰণফল হিচাপে প্ৰকাশ কৰিছোঁ, গতিকে 2 আৰু 6 12ৰ উৎপাদক বুলি কোৱা হ'ব। আকৌ 3 আৰু 4, 3 4 গুণ 12, গতিকে এই 12টোৰ উৎপাদক কি হ'ব? 3 আৰু 4। গতিকে এই আটাইকেইটা 12টোৰ উৎপাদক। গতিকে আমি দেখা পাম যে এই 12 সংখ্যাটোৰ উৎপাদক কি কি? 1 2 3 4 6 আৰু 12। এইটো হৈছে উৎপাদক। ঠিক তেনেকৈ তোমালোকে আৰু এটা সংখ্যা ল'ব পাৰা 24। এই 24 সংখ্যাটোক আমি কেনেকৈ উৎপাদক উলিয়াম? প্ৰথমে চালোঁ 1 পূৰণ 24 সমান 24, 2 পূৰণ 12, ঠিক তেনে 3 পূৰণ 8, 4 পূৰণ 6। এনেকৈ আমি এতিয়া এই 24ৰ উৎপাদক কি পালোঁ? 1 2 3 4 6 8 12। এইকেইটা হৈছে উৎপাদক। এতিয়া উৎপাদকৰ পিছত আমি কি কৰিব পাৰোঁ? উৎপাদকবোৰ আমি কেনেকৈ সজাম তাৰ কাৰণে আমি এটা কি কৰিম? উৎপাদক বৃক্ষ সাজিম। এই উৎপাদক বৃক্ষটো সাজিবৰ কাৰণে তোমালোকে প্ৰথমে জানিব লাগিব যে মৌলিক আৰু যৌগিক সংখ্যা কাক বোলা হয়। সংখ্যা আৰু যৌগিক সংখ্যা জানিলেহে তোমালোকে উৎপাদক বৃক্ষটো সজাব পাৰিবা। গতিকে মই মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কাক বোলে তাৰ বিষয়ে মই অলপ জনাই দিছোঁ যে যিবিলাক সংখ্যা, এতিয়া মই ধৰি ললো এটা সংখ্যা 12। এই সংখ্যাটোৰ উৎপাদক কেইটা আছে? 1 2 3 4 5 6। গতিকে এই সংখ্যাটো কি হ'ব? যৌগিক সংখ্যা, কাৰণ ইয়াৰ 1 পূৰণ 12 ইয়াৰ বাহিৰে আন বাকী বেলেগ সংখ্যাৰো আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। কিন্তু চাবা 3 7 5 এই সংখ্যাবিলাক যেনিবা 3ৰ উৎপাদক কেইটা আছে? 1 পূৰণ 3, 1 আৰু 3, গতিকে 3টো কি হ'ব? মৌলিক সংখ্যা। ঠিক তেনেকৈ 7টো 1 পূৰণ 7, গতিকে 7টো কি হ'ব? মৌলিক সংখ্যা। এতিয়া যৌগিক সংখ্যা কোনবিলাক? যদি মই এটা সংখ্যা ললো 9, এই সংখ্যাটো মৌলিক যেন লাগে কিন্তু ই মৌলিক নহয়, ই কি হ'ব? যৌগিক। কিয়? ইয়াতে আমি 1 পূৰণ 9 কৰিব পাৰোঁ, 1 9 গুণ 9। আকৌ ইয়াক আমি কি কৰোঁ? 3 পূৰণ 3 বুলিও প্ৰকাশ কৰিব পাৰোঁ। গতিকে ইয়াৰ উৎপাদক কেইটা আছে? দুটাতকে বেছি উৎপাদক আছে। কিন্তু 3ৰ উৎপাদক কি আছে? 1 পূৰণ 3। গতিকে 3ৰ উৎপাদক অকল দুটাই আছে, কিন্তু 9ৰ উৎপাদক কেইটা আছে? 1 পূৰণ 9, 3 পূৰণ 3, গতিকে উৎপাদক কেইটা? 4টা আছে। সেইকাৰণে আমি 9টোক যৌগিক সংখ্যা বুলি কওঁ। এতিয়া এই যে মৌলিক সংখ্যা কাক বোলে আৰু যৌগিক সংখ্যা কাক বোলে আমি জানি ললো, ইয়াৰ পিছত আমি উৎপাদক বৃক্ষডাল সজাবৰ কাৰণে আমাৰ কিছু সুবিধা হ'ব। এতিয়া আমি উৎপাদক বৃক্ষ সজাম। ধৰি লওঁ আমি এটা সংখ্যা ললো যে 18। ইয়াক আমি উৎপাদক বৃক্ষ সজাবৰ কাৰণে প্ৰথমে আমি চাম যে 18ক কিহেৰে পূৰণ কৰিম? 2 পূৰণ 9, 2 9 গুণ 18। এতিয়া ইফালে কিমান থাকিলে? 9 থাকিলে, এইফালে 9 থাকিল, কিন্তু এই 9ৰ উৎপাদক কি আছে? আৰু দুটা আছে, 3 3। গতিকে 3 পূৰণ 3 সমান 9। গতিকে এই যে 2 3 আৰু 3 এইকেইটা হৈছে মৌলিক সংখ্যা,
আৰু আমি উৎপাদক বৃক্ষডাল তেতিয়ালৈকে সজাই গৈ থাকিম যেতিয়ালৈকে শেষত আমি মৌলিক সংখ্যা নাপাওঁ। যেহেতু আমি 2 ৰ পৰা 9 সাজিছিলো, এই দুটা 18 উৎপাদক হয়, কিন্তু এই 9টো কি সংখ্যা? যৌগিক সংখ্যা। সেইকাৰণে আমি ইয়াক কি কৰিব লগা হ'ল? আকৌ দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লগা হ'ল। গতিকে ইয়াৰ উৎপাদক কি হ'ব? 2, 3 আৰু 3। এই তিনিটা ইয়াৰ উৎপাদক। গতিকে এইখিনি আছে উৎপাদক কাক বোলে বা উৎপাদক আমি কেনেকে উলিয়াব পাৰো। এতিয়া আমি আলোচনা কৰিম গুণিতক। গুণিতক মানে কি? গুণিতক হৈছে আমি এটা সংখ্যা ধৰি ললো আমি 2। এই 2 সংখ্যাটো প্ৰতি বাৰে বাৰে যেতিয়া 2 2 যোগ কৰি যাম, 2 2 2 4, 4 লগত আকৌ 2 যোগ কৰিলো 6, 6 লগত আকৌ 2 যোগ কৰিলো 8, তাৰপিছত 10, এনেকে 2 2 2 2 যোগ কৰি আছো। গতিকে এই সংখ্যাবিলাক কি হয়? 2 ৰ গুণিতক। যেনিবা 2 ৰ গুণিতক কি হ'ব? 2 4 6 8 10 12 14 এনেকে। ঠিক তেনেকে যদি 4 ৰ গুণিতক উলিয়াও তেতিয়াহ'লে আমি 4 ৰ 4 কৰি যোগ কৰি যাম। 4 4 4 8 8 4 12 12 4 16 এনেকে 4 4 কৈ যোগ কৰি যাম। আকৌ 7 ৰ গুণিতক উলিয়াব লাগিলে 7 7 2 14 7 3 21 এনেকে উলিয়াই যাম। এতিয়া তোমালোকে যদি 1 ৰ পৰা 10 লৈকে গুণিতকবোৰ উলিয়াব লাগে তেতিয়াহ'লে তোমালোকে যদি 2 ৰ গুণিতক উলিয়াব লাগে 2 ৰ ভাগটো পুৰণৰ 2 ভাগটো পঢ়িলে গম পাবা। আৰু 4 ৰ গুণিতক উলিয়াব লাগিলে 4 ভাগটো উলিয়াব পাৰিবা। আৰু 7 ৰ গুণিতক উলিয়াব লাগিলে 7 ৰ ঘৰটো মাতিলেই হ'ব। ঠিক তেনেকে তোমালোকে 1 ৰ পৰা 10 লৈকে গোটেইটা সংখ্যাৰে গুণিতক উলিয়াবলৈ চেষ্টা কৰিবা। এইখিনি আছিল আমি আজি আলোচনা কৰাৰ বিষয়, উৎপাদক আৰু গুণিতক। উৎপাদক কাক বোলে? মৌলিক আৰু যৌগিক সংখ্যা কাক বোলে? উৎপাদক বৃক্ষ কাক বোলে? আৰু গুণিতক। এই 4টা বস্তু আমি ইয়াৰ পৰা আজি শিকিলো। আৰু এইখিনি তোমালোকে বহিত ধুনীয়াকে লিখি ৰাখিবা। আৰু যদি তোমালোকে এবাৰত বুজি পোৱা নাই, ভিডিঅ'টো বাৰে বাৰে চাই কেনে তোমালোকে বুজিব চেষ্টা কৰিবা। আৰু তাৰ তথাপিও যদি বুজি নোপোৱা তেতিয়াহ'লে মোক ফোন কৰিলে মই তোমালোকক ফোনত বুজাই দিম। ঠিক আছে? তো আজি আমি এইখিনি কৰিলো। মই তোমালোকক মোবাইলৰ স্ক্ৰীনত দুটামান হোমৱৰ্ক দিছো। তোমালোকক হোমৱৰ্কখিনি ধুনীয়াকে তাতে লিখি ৰাখিবা আৰু পাৰিলে ঘৰত কৰিব চেষ্টা কৰিবা। আৰু যিখিনি ইয়াতে মই বৰ্ডত লিখিছো গোটেইখিনি মই উৎপাদক কাক বোলে, মৌলিক আৰু যৌগিক সংখ্যা কাক বোলে গোটেইখিনি মই মোবাইলৰ স্ক্ৰীনত দি দিম। তাৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। ঠিক আছে? তো সকলোৱে ঘৰতে থাকিবা। আশা কৰো ভালে আছা গোটেইখিনি সকলোৱে। গতিকে আজিলৈ এৰিছো।